এভৰিৱান কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে অন্য কেইদিনৰ দৰে আজিও মই আকৌ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো গতিকে ৰেচিপিটো কি তাক কেনেকৈ বনাইছো গোটেইখিনি চাই লওঁ বলক আৰু যদি ৰেচিপিটো আপোনালোকৰ ট্ৰাই কৰি ভাল লাগে মোক প্লিজ কমেন্ট কৰি জনাব কাৰণ আপোনালোকৰ উপদেশমূলক কমেন্টৰ জৰিয়তে আমি অন্য ৰেচিপি বনাবলৈ বেছিকৈ উৎসাহ পাওঁ গতিকে আহকচোন চাই লওঁ আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেতিয়াহলে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিয়ক গতিকে বলক আমি বনাওঁ ৰেচিপিটোত ব্যৱহাৰ কৰিবলগীয়া গোটেইখিনি ইনগ্ৰেডিয়েন্টছ মই এনেদৰে লৈ লৈছো এয়া আৰু ইয়াতে ব্যৱহাৰ কৰি মই কেইটামান বেঙেনা কিটা মই পোকে নিবিন্ধা আৰু কুমলীয়া সৰু বেঙেনা ভালকৈ ধুই লৈছো আৰু বেঙেনাখিনি মই এনেকৈ পিহনাৰে পিহি লৈছো এয়া আৰু ইয়াতে ব্যৱহাৰ কৰিম এটা ডাঙৰ পিয়াজ মিহিকৈ কাটি লৈছো সোৱাদ অনুসৰি নিমখ 1 চামুচ হালধি গুৰি 1 চামুচ ধনিয়া গুৰি 1 চামুচ গৰম মছলাৰ গুৰি 1 চামুচ জিৰা গুৰি 1 চামুচ কাশ্মীৰী লাল পাউডাৰ নামত অকণমান হিং লৈছো আৰু এটা কেঁচা জলকীয়া মিহিকৈ কাটি লৈছো 7-8 ফুটা নহৰু এনেকৈ মিহিকৈ কাটি লৈছো 1 চামুচ কচুৰি মিঠি লৈছো 1 চামুচ গোটা সফ 1 চামুচ গোটা ধনিয়া 1 চামুচ গোটা জিৰা এনেকৈ লৈ লৈছো আৰু ইয়াতে মই ব্যৱহাৰ কৰিম কেইটামান কেঁচা মটৰ এমুঠি ধনিয়া মিহিকৈ কাটি লৈছো দুটা পকা বিলাহী এনেকৈ মিক্সিত পেষ্ট বনাই লৈছো আৰু এয়া চাওক বেঙেনাখিনি মই ভালদৰে পিহি ললো মিহিকৈ এয়া আৰু ইয়াতে মই অলপ ঘি ব্যৱহাৰ কৰিম আৰু অলপ গৰম পানী এতিয়া ইফালে মই এটা আইনাৰ বাটিত অথনি ব্যৱহাৰ কৰা ধনিয়া গুৰিখিনি লৈ ললো আৰু ইয়াতে মই অথনি লৈ লোৱা জিৰা গুৰিখিনিও লৈছো আৰু ইয়াতে ব্যৱহাৰ কৰিম মই সোৱাদ অনুসৰি হালধি গুৰি এয়া হালধি গুৰিখিনি দি লৈছো আৰু ইয়াতে মই অথনি লৈ লোৱা গৰম মছলাৰ গুৰিখিনি দি দিম এয়া গৰম মছলাৰ গুৰিখিনি ইয়াতে ব্যৱহাৰ কৰিছো আৰু ইয়াতে দিম মই অথনি লৈ লোৱা কাশ্মীৰী লাল পাউডাৰখিনি এয়া মই এনেকৈ লৈ লৈছো আৰু ইয়াতে মই দিম 1 চামুচ কচুৰি মিঠি এয়া দি লৈ মই অকণমান ইয়াত পানী দিম আৰু পানী দি ধুনীয়াকৈ এখন চামুচেৰে লৰাই লৈছো কচুৰি মিঠি এই কাৰণে দিছো কচুৰি মিঠি দিলে সোৱাদৰ লগতে গোন্ধও বাঢ়ে সেইবাবে মই ললো এনেকৈ মই ধুনীয়াকৈ মছলাখিনি মিলাই লৈছো এয়া চাওক ধুনীয়াকৈ পেষ্ট হৈ গ'ল এতিয়া মই ইয়াতে দিছো কেৰাহীখন গৰম কৰি অলপ মিঠাতেলখিনি ভালকৈ গৰম হোৱাৰ লগে লগে মই ইয়াতে গোটা জিৰাখিনি দি দিলো আৰু ইয়াতে মই এতিয়া অথনি লৈ লোৱা গোটা ধনিয়াখিনি ব্যৱহাৰ কৰিম এয়া গোটা ধনিয়াখিনি দি দিছো আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম অথনি লৈ লোৱা সফখিনি এয়া সফখিনিও দি দিছো এয়া ভালদৰে গৰম হৈছে এখন হাতাৰে মই আকৌ তাক ভালকৈ লৰাই লৈছো চাওক লাইট ব্ৰাউন হৈ গৈছে আৰু ফুটিবলৈ আৰম্ভ কৰিছে এয়া এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম অথনি মিহিকৈ কাটি লোৱা কেইফুটা নহৰু এয়া চাওক 7-8 ফুটা নহৰু মই ইয়াতে এনেকৈ ব্যৱহাৰ কৰিলো এয়া এনেকৈ দি দিছো আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম অথনি কাটি লোৱা গোটা জলকীয়াটো এনেকৈ মিহিকৈ কাটি লৈছিলো সেইখিনি ইয়াতে ব্যৱহাৰ কৰিছো এনেদৰে ইয়াতে এতিয়া ব্যৱহাৰ কৰিলো পিয়াজখিনি এনেকৈ পিয়াজখিনি দি লৈ ভালকৈ হাতাৰে লৰাই লম এয়া চাওক হাতাৰে ধুনীয়াকৈ লৰাই লৈছো যাতে পিয়াজখিনি লাইট ব্ৰাউন হোৱালৈকে ভাজি থাকিম গেছটো সিম কৰি ল'ব ইয়াতে অকণমান নামত হিং দিছো এইটো অপচনেল হয় আপোনালোকে নিদিবও পাৰে এয়া এনেকৈ লৰাই লৈছো এয়া চাওক লাইট ব্ৰাউন হোৱালৈকে ভাজিম এনেকৈ আপোনালোকে গেছটো সিম কৰি লৈ ভাজিব এয়া আমাৰ পিয়াজ ধৰি অহা নাই ইয়াতে মই মটৰ কেইটা ব্যৱহাৰ কৰিলো কাৰণ মটৰ গোটা বস্তু সেইবাবে তাক প্ৰথমতে দি লৈছো এয়া এনেকৈ মটৰ কেইটা দি আকৌ লৰাই লৈছো ইয়াতে মই দি দিলো অথনি বনাই লোৱা মছলাৰ পেষ্টখিনি এনেকৈ দি দিলো বাটিটো আৰু খালি যিকণ পানী আছে সেয়াও ব্যৱহাৰ কৰিছো এয়া এনেদৰে মছলাখিনি দি মই আকৌ হাতাৰে লৰাই লৈছো এনেকৈ ধুনীয়াকৈ যাতে পিয়াজৰ লগত মছলাখিনি মিলি যায় এয়া চাওক এনেকৈ গেছটো সিম কৰিলে ভাজি থাকিব এয়া সাইডে তেল বিৰিঙি আহিছে এয়া আমাৰ মছলা প্ৰায় ভাজা হৈ গৈছে এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম এয়া চাওক হৈ গ'ল এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছো অথনি পেষ্ট বনাই লোৱা বিলাহীখিনি মই পকা বিলাহী ব্যৱহাৰ কৰিছিলো সেইবাবে পেষ্টৰ কালাৰটো বৰ ধুনীয়া আহিছে আপোনালোকেও পকা বিলাহী ব্যৱহাৰ কৰিবচোন ধুনীয়া ৰঙাকৈ পেষ্ট হ'ব এয়া চাওক পেষ্টখিনি দি মই আকৌ লৰাই লৈছো এনেকৈ ভাজিব যাতে বিলাহীৰ কেঁচা গোন্ধ কমি যায় একেবাৰে নাইকিয়া হৈ যায় আৰু বিলাহীৰ যি পনীয়া ভাব সেয়াও নাইকিয়া হৈ যায় এনেকৈ হাতাখন অকণমান সময়ৰ কাৰণে এৰি দিছো 2-3 মিনিটৰ বাবে এয়া চাওক বিলাহীৰ ৰস শুহিবলৈ আৰম্ভ কৰিছে
এয়া এনেকৈ গেছটো চিম কৰি থৈ দিছোঁ। এয়া চাওক, এতিয়া মই আকৌ হাতেৰে লৰাই লৈছোঁ। ধৰিব পাৰিছে বিলাহীখিনি প্ৰায় শুহি গ'ল আৰু অথনিৰ নিচিনা ড্ৰাই মছলা ৰেডি হৈ গৈছে। এনেকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম অথনি পিহি লোৱা বেঙেনাখিনি। এয়া বেঙেনাখিনি মই কেৰাহীখনত দি দিছোঁ, কাৰণ বেঙেনা হ'ল খাৰুৱা বস্তু। মোৰ অকণমান সময় হ'ল বেঙেনাখিনি পিহি থোৱা, সেইবাবে ক'লা দেখা গৈছে। এয়া চাওক, বেঙেনাখিনি দি মই আকৌ তাক ধুনীয়াকৈ হাতেৰে লৰাই লৈছোঁ। এনেকৈ গোটেই মছলাখিনি যাতে বেঙেনাৰ লগত মিলি যায় তেনেকৈ লৰাই লৈছোঁ। ইয়াতে মই ব্যৱহাৰ কৰিম সোৱাদ অনুসৰি নিমখ। মই কেৰাহীখনত মছলাখিনিত আকৌ নিমখ দি দিলোঁ। এনেদৰে আপোনালোকে সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। মই নিমখ পিছতহে ব্যৱহাৰ কৰিছোঁ, কাৰণ বেঙেনাখিনি সিজোতে সময় লাগিব। মই প্ৰথমতে নিমখ দিয়া নাছিলোঁ, আপোনালোকেও পিছত ব্যৱহাৰ কৰিব। এয়া চাওক, হাতেৰে আকৌ ধুনীয়াকৈ লৰাই লৈছোঁ যাতে নিমখখিনি ধুনীয়াকৈ গোটেইখিনিত সোমাই যায়। এনেদৰে এতিয়া মই 5-6 মিনিটৰ বাবে ঢাকোনেৰে চব্জিখিনি ঢাকি দিম। এয়া মই ঢাকোনেৰে ঢাকি দিছোঁ। এয়া 5-6 মিনিটৰ পিছত আকৌ লক্ষ্য কৰিম, গেছটো চিম কৰি দিছোঁ। এয়া চাওক, ঢাকোনখন উদঙাই আকৌ লক্ষ্য কৰিছোঁ আমাৰ বেঙেনা ভাজা হৈছেই, আৰু যি অকণমান গলা নাই তাকো হাতেৰে ভাঙি লৈছোঁ। এয়া এনেকৈ ভাঙি ল'ব আপোনালোকেও, যাতে গোটেইখিনি বেঙেনা ভালকৈ গলি যায়। এয়া পূৰা ড্ৰাই ভাজা হৈ গৈছে। বেঙেনাখিনি ধৰিও অহা নাই, কাৰণ গেছটো চিম কৰি ৰাখিছিলোঁ। এনেদৰে এতিয়া মই ইয়াতে অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ, কাৰণ বেঙেনাখিনি ভালদৰে সিজিব লাগিব। সেইবাবে এতিয়া চাওক, এনেকৈ হাতেৰে লৰাই লৈছোঁ। চাইডে চাইডে আমাৰ তেল বিৰিঙিও আহিছে, কাৰণ মছলাৰ কালাৰ ওলাই পৰিছে। এতিয়া এনেকৈ ধুনীয়াকৈ লৰাই 9-10 মিনিটৰ বাবে ঢাকোনেৰে ঢাকি দিলোঁ। 9-10 মিনিটৰ পিছত আকৌ উদঙাই লক্ষ্য কৰিছোঁ বেঙেনাৰ যি পানী দিছিলোঁ সেয়া পূৰা শুহি গ'ল, আৰু এয়া আমাৰ ধুনীয়া বেঙেনাৰ চব্জি ৰেডি হৈ গৈছে। এয়া চাওক, ধুনীয়াকৈ হৈছে। ভাল বেছিকৈ শুহিও যোৱা নাই আৰু বেছি পনীয়াও হৈ থকা নাই, পূৰা জোখে মাখে হৈ গৈছে। এয়া চাওক, এয়া ধুনীয়াকৈ আকৌ হাতেৰে ভালদৰে ভাজি লৈছোঁ। এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম অথনি কাটি লোৱা ধনিয়া পাতখিনি। এনেদৰে ধনিয়া পাতখিনি মই শেষত ব্যৱহাৰ কৰিছোঁ, তেতিয়া গোন্ধটো বহু সময়লৈকে থাকে ধনিয়া পাতৰ। এতিয়া মই ভালদৰে চব্জিখিনি যাতে মিলি যায় তাৰ বাবে হাতেৰে পাতখিনি দি লৈ লৰাই লৈছোঁ। এয়া ধুনীয়াকৈ সানি দিছোঁ। ধনিয়া পাত ব্যৱহাৰ কৰাৰ পিছত মই ইয়াতে অকণমান দিছোঁ ঘিউ। আপোনালোকে ঘিউ সলনি বাটাৰো ব্যৱহাৰ কৰিব পাৰে, এতিয়া খাবলৈ সোৱাদটো আৰু বেছিকৈ বাঢ়ে। সেইবাবে এতিয়া মই ঘিউখিনি দি আকৌ হাতেৰে লৰাই ল'ম, যাতে ঘিউখিনি গোটেইখিনি চব্জিত ভালকৈ মিলি যায়। এয়া চাওক, ঘিউখিনি ভালদৰে গলি যোৱালৈকে চব্জিখন আকৌ মই ভাজিম। এয়া হাতেৰে লৰাই লৈছোঁ। আমাৰ এয়া বেঙেনাৰ চব্জি ৰেডি হৈ গৈছে। এয়া বেঙেনাৰ ভৰ্তাৰ দৰে এটা নতুন ৰেচিপি আজি ৰেডি কৰিলোঁ। এনেদৰে বাউলত কাঢ়ি লৈছোঁ। এয়া চব্জি আপোনালোকে ৰুটিৰ লগত বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে, গতিকে এদিন বনাই চাব, খাবলৈ বৰ সোৱাদ লগা হয়।